হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এই মৰ্ণিঙতে আজি এনেকুৱা ৰ'দ দিছে পিছে এইকেইদিন ৰ'দ দিয়ে আছে বহুত বেছি গৰম আৰু আমি গৈ আছোঁ এঠাইলৈ আৰু এতিয়া পালোঁ নেপালী মন্দিৰ আপোনালোকক দেখুৱাই আছোঁ ক'ত গৈছোঁ আজি মই এই ৰ'দৰ পাছতো আহিছোঁ আৰু উপায় নাই যাব মন গ'ল ওলাই গতিকে গ'লোঁ আৰু এয়া আমি পামেই আৰু আপোনালোকে ভাবকচোন মই বাৰু ক'লৈ গৈ আছোঁ দেখুৱাম লাষ্টত কিন্তু তথাপিও ৰাস্তাটো দেখি কিবা এটা অনুমান কৰিব পাৰিছেনে আৰু ওচৰৰে এনেকৈ ব্ৰহ্মপুত্ৰ নদীখনো দেখা পায় লগতে ৰাস্তাটো ইমান ভাল লাগিলে ভাবিলোঁ এটা ভিডিঅ'কে কৰি লওঁ এইখন হৈছে ব্ৰহ্মপুত্ৰ নদীখন ওচৰত গছ গছনি ইমান ভাল লাগিছে কেতিয়াবা গৰমৰ দিনত এনেকুৱা ঠাইলৈ আহিও ভাল লাগে যিহেতুকে বহুত ৰ'দ আৰু এতিয়া আমি দৌল গোবিন্দ মন্দিৰ পালোহি গতিকে সেৱা কৰি লওঁ ধুনীয়াকৈ ভালদৰে আশীৰ্বাদ লওঁ ভগৱানৰ পৰা আৰু এয়া অকণমান দেখুৱাই দিছোঁ বাহিৰৰ গেটখনেই বহুত বেছি ভাল লাগিলে যদি মোৰ মিনি ভ্লগটো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নাপাহৰিব বাই